কাম কৰি আছো এৱাৰনেছ কাম ল কনষ্টিটিউশ্যন 6 শিডিউল আইন এইবিলাক জানিবলৈ মানুহবিলাকক শিক্ষা দিবলৈহে আমি কৰি আছিলো আৰু APHLC হিচাপে 8 বছৰ মান এতিয়া আমি কৰি আছো আৰু কৰাৰ পাছত দেখিলো যে আমি টকা চকা একো নিদিলেও নিজৰ ছেফটিৰ কাৰণে তেওঁলোকে APHLC বহুত ভোট দিলে এইবাৰ কিছুমান ঠাইতো ইমানলৈকে দিছে যিমান মানুহ তাক দিছে কিন্তু একেবাৰে কিবা নষ্টই হৈ গ'ল কেঁচি তাত য'ত কেঁচি আছে সেইটো কিবা ডাউন হৈ গ'ল এনেকালৈকে হৈছে সেইকাৰণে আমি ৰাজ্যক ৰিপৰ্টাৰ জাৰ্ণালিষ্ট সাংবাদিকসকলক ধন্যবাদ দিছো প্ৰধানমন্ত্ৰী তাৰ পাছত ৰাজ্যক আমি সকলোকে ধন্যবাদ দিছো তেওঁলোকে আমাক সহায় কৰাৰ কাৰণে আমি আৰু কৰিবলৈ আছে হৈছে 67% 76% ভোট দিছে মাত্ৰ আচলতে 90% বা 95 তেনেকে 99 এনেকা দিব লাগিছিল আমি যদি পুৰা এৱেৰনেছ থাকে তেতিয়াহ'লে এনেকা দিব লাগিছিল সেইকাৰণে এৱেৰনেছটো আমি আকৌ কৰিব লাগিব সেইটোহে আপোনালোকক জনাইছো আৰু আপোনালোকক ধন্যবাদ দিছো ৰাজ্যক ধন্যবাদ দিছো আমাক সহায় কৰাৰ কাৰণে আমাক মানে APHLC বুলি নহয় আচলতে আমাৰ ট্ৰাইবেল মানুহ আৰু খিলঞ্জীয়া অসমীয়া আৰু আদিবাসীসকলক সহায় কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ দিছো আৰু এইটো বুলি পেলাই অসমীয়া আমি চাম বুলি কথাটো নহয় অৱশ্যে কিন্তু সকলোৱে ইয়াত যিমান আছে আমি সমান চকুৰে চাম আৰু জিকাৰ পাছতো আপোনালোকে দেখিব যি হলেও এটা চেঞ্জটো হ'ব ছ'চাইটি এটা চেঞ্জ হ'ব এতিয়ালৈকে চেঞ্জ নহয় CM কেঁচু বুলি কয় নে CM খোৱা বুলি কয় ইয়াতো অকল খোৱা কথাই জানে CM খোৱা EM খোৱা মিনিষ্টাৰ খোৱা MP খোৱা বুলি কয় কিন্তু পৃথিৱীত ক'তো কাম কৰা ঠাইতো কাম কৰা খোৱা বুলি ক'তো নকয় মাত্ৰ আমাৰ কাৰ্বি আংলঙতে কয় সেইটো আমি গুচাই দিম এনেকা খোৱা কাৰবাৰ নহ'ব কাম কৰাহে হ'ব লাগিব CM কৰা বুলিহে ক'ব লাগিব কৰ্তব্য বুলিহে ক'ব লাগিব খোৱা নহয় সেইটো আমি ছ'চাইটিৰ পৰা এইটো আউট কৰি দিম আপোনালোকৰ এছেছমেণ্ট মতে আপোনাৰ কিমান ভোট পাব বুলি আশা আমি আমাৰ এছেছমেণ্ট মতে 3 লাখকৈ কম নহ'ব আমি জিকাটো আমিহে জিকিম আটাইতকৈ বেছি ভোট আপোনাৰ ক'ত লাভ কৰিছে গাঁৱত নে গাঁৱতেহে বেছি লাভ কৰিছে আৰু ইয়াত ডিফু টাউনত হামৰেং টাউনত যিমান ST হিলছ বিলাক য'ত আছে আৰু আদিবাসী যিমান আছে অসমীয়া সম্প্ৰদায় য'ত আছে তাতে আমি বেছি পাইছো বিজেপিয়ে কোৱা মতে আপোনালোকে আৰু কংগ্ৰেছে মিলি পেলাই 20% পাব বুলি তেওঁলোকে দাবী কৰিছে তেওঁলোকে ভাবিছে যে এই EVMটো আকৌ কিবা মেনিপুলেট কৰিব আৰু সেইটো দেখুৱাম বুলি তেওঁলোকে ভাবিছে দেখুৱাবলৈ বিচাৰিছে এইটো ডিমা হাউচত কিমান পাম বুলি আমি তেওঁলোকে আমাক ৰিপৰ্ট দিয়া মতে 40-45,000 কম নহ'ব বুলি কৈছে কাৰণ ডিমা হাছাও কাৰণ আছে অকল আমি তাত কৰা বুলি কথা নাই যে ডিমা হাছাওত 6 শিডিউলটো আঁতৰাই দি পেলাই পঞ্চায়ত যে তাত বহাই দিলে সেইটো কাৰণে মানুহবিলাক খুব বেয়া পাইছে সেইকাৰণে 6 শিডিউল আকৌ লাগে বুলি সেইটো ভাৱতে তেওঁলোকে আমাক APHLCকে বেছি দিছে सर ऐसे होल माने এটা এমপি ইলেকশন তো বহুত কোকৰাঝাৰ কত বাকি আছে আৰু আপোনাৰ হিচাপতে বিজেপি কি ৰাইট পাৰ্টি হয় এইটো ইণ্ডিয়াকে ৰুল কৰিব কাৰণে পাৰ্টি চেঞ্জ হ'ব লাগে আমিতো চেঞ্জ কৰিব লাগে বুলিহে সকলোৱে কৈছে সেইকাৰণে আমি ইণ্ডিয়া ব্লকতে আছো ইণ্ডিয়া ব্লকত আছি পেলাই এই বিজেপিহে নষ্ট কৰিছে বিজেপি এঘণ্টা পিছত হৈছে কিছুমান 2 ঘণ্টা পিছত হৈছে ইভিএমৰ কিবা গণ্ডগোল বুলি ভাবে নেকি বা এমাহৰ পিছত যেহেতু কাউন্টিং হ'ব ইয়াৰ আগতে হ'ব নোৱাৰে নেকি আপোনাৰ মতে এই ইভিএমটো মেনিপুলেট কৰিবলৈ এই সময়টো লৈছে আমি জনামতে এইটো মই কোৱা কথা নহয় মেগাজিনত লিখিছিল আৰু এডভকেট সকলক কৈছিল
যে EVM টো মেনিপুলেট কৰিব পাৰে অসমীয়াটো কি কয় মেনিপুলেট কৰাটো মানে ভিতৰে মেচিনটো কিবা কৰিব পাৰে আমাৰ টেলিফোন যদি ব্লুটুথ কৰিব পাৰে সেইটো সেই একে চিষ্টেমতহে কৰিছে EVM টো EVM ব্লুটুথ কৰিব নোৱাৰিব নেকি সেইকাৰণে এইটো ব্লুটুথ কৰিবলৈকে তেওঁলোকে এইটো এমাহকৈ বেছি সময় লৈছে ব্লুটুথেৰে মানে ব্লুটুথেৰে সেই একাউণ্টছ বোৰটো কিমান আছে হিচাপটো চব সলাই দিব তেওঁলোকে সেইটোহে বিচাৰিছে আৰু সেইকাৰণে আপোনালোকে মনত ৰাখিব যেতিয়া EVM খুলিব সেই কাউণ্টিং সময়ত শব্দ ওলাব বুলি এইটো কিয় শব্দ ওলাই এইটো ব্লুটুথ কৰিলে EVM টো বন্ধ আছিলে যোৱাকালি পৰহিৰ পৰা বন্ধ হলেও সেই ব্লুটুথ কৰাটো কৰি পেলাই ৰৈ থাকে তাতে খোলাৰ লগে লগে এইটো আহে সেইকাৰণে এইটো শব্দ হয় বুলি বিশেষকৈ এইবাৰ দেখা গৈছে ইলেকশ্যন যিটো প্ৰক্ৰিয়া ভোটদান প্ৰক্ৰিয়াটো সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হৈছে আৰু আপোনালোকে এইবাৰ কণ্টেষ্ট কৰিছে গতিকে এই বিষয়ে আপুনি কি ক'ব এইবিলাক কণ্টেষ্টটো কিছুমান ঠাইতো কণ্টেষ্টে নহল আমাৰহে হৈ গল আপোনালোকে জানে বিথুম তুলিৰাম ৰংহাঙৰ কনষ্টিটুৱেঞ্চি যোৱাবাৰটো তুলিৰাম ৰংহাং একশ্যন গ্ৰুপ সকলে আমাৰ মানুহক খুব পিটিলে এইবাৰ আমাৰ মানুহে তেওঁলোকক খেদিলে সেইটো যদি দেখিছে আৰু লাংপাৰপান পুলিং ষ্টেচনত যোৱাবাৰ বিজেপি সকলে আমাক খেদিছিলে এতিয়া আমাৰ মানুহে তেওঁলোকক খেদি পেলাই তেওঁলোকে তাত থিয় হব নোৱাৰিলে কিছুমান ঠাইত তেওঁলোকে সোমাব নোৱাৰিলে বিজেপি সকলে এনেকা হৈ গল এইটোত আমি ৰাজ্যক এইটো ধন্যবাদ দিছো এনেকা কৰাৰ কাৰণ বিজেপিটো যি হলে এইটো ডেষ্ট্ৰাকটিভ পাৰ্টি এইটো কমিউনেল আৰু ডেষ্ট্ৰাকটিভ পাৰ্টি এণ্টি ট্ৰাইবেল আৰু এণ্টি অসমীয়া এইটো জানা কথা নহলে কিয় CAA আনিব লাগে CAA টো যি হলেতো এইটো এণ্টি কনষ্টিটিউচন এইটো আনকনষ্টিটিউচনেল ল এইটো হ'ব নোৱাৰে নহয় নিয়মতে সেইকাৰণে বিজেপিটো যি হলে ভাল নহয় আৰু ইণ্ডিয়া ব্লককে আমাৰ আৰু অসমত 15টা অপজিশ্যন পাৰ্টি হৈ আমি ইউনাইটেড ফৰাম কৰিছো সেই ইউনাইটেড ফৰামটো আমাৰ লগতে আছে মইও তাতে আছো এতিয়াও আৰু যদি মই জিকিলে মইতো ইণ্ডিয়া ব্লকতেই থাকিম আৰু যিজনে সেইটো বিজেপি সোমাই পেলাই কংগ্ৰেছ চোলা পিন্ধি পেলাই কণ্টেষ্ট কৰিছে তাৰতো জাগা নাথাকিব নহয় এনেইতো জাগা নাই তেওঁ কেতিয়াও ইণ্ডিয়া ব্লকৰ মিটিঙত তেওঁ সোমা নাই নহয় তেওঁ নাজানে আমি কি তাত আলোচনা কৰি আছো হয়